নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু এতিয়া মই ভিডিঅ'টো ঘৰ মচি থকাৰ পৰাই আৰম্ভ কৰিছোঁ। আজি বিহুৰ উৰুকা আৰু বিহু বুলি ক'লেতো বহুত কাম থাকে গৃহিণীসকলৰ, নহয় জানো? ঘৰ মচি মেলি শেষ হোৱাৰ পিছত এয়া জৱা-জৱলি লগ লাগি আমি পিঠা খুন্দি আছোঁ। মাৰি আঁঠুকেইটা বেলেগ বিষাইছে। পিঠা খুন্দি শেষ হোৱাৰ পিছত মই মালপোৱা পিঠা পুৰিবৰ কাৰণে পিঠাখিনি মই ৰেডি কৰি লৈছোঁ আৰু মই এনেকৈ জুখি মেলি লওঁ, তেতিয়া কেইটা পিঠা ওলাব, কিমান পুৰিব লাগিব এইখিনি জানিব পৰা যায়। কিমান পিঠা খুন্দিলে বা কেইটা পিঠা ওলাব, কেইবাতি দিলে, এনেকুৱা হিচাপ এটা থাকিলে ভাল হয় আৰু। পিঠাখিনি ৰেডি কৰোঁ মানে এইফালে বৰজনাক মই নাৰিকলকেইটা চাফা কৰি দিবৰ কাৰণে ক'লোঁ, তেওঁ চাফা কৰি আছে আৰু মই এনেকৈ ৰেডি কৰি থৈ দিম, পিঠাকেইটা পাছত পুৰিম। তাৰ পাছত মই এয়া নাৰিকল ৰুকি আছোঁ নাৰিকলৰ লাডু বনাবৰ কাৰণে আৰু এয়াৰ অলপ মই মালপোৱা পিঠাত দি দিম, মিক্স কৰি ল'ম, তেতিয়া পিঠাটো খাই সোৱাদ লাগে। মই তাৰপিছত কেৰাহীত মাটি লগাই আছোঁ জুইত বনাবৰ কাৰণে। এনেকৈ মাটিৰে লিপি ল'লে তেতিয়া ছাইখিনি সোনকালে এৰাবলৈ সহজ হয়। মই 5টা নাৰিকল ৰুকিছিলোঁ আৰু 5টা নাৰিকলত মই 3 বাতি চেনি দিম। ধৰক কি ধৰিছে এনেকে ধৰিলে। এতিয়া সকলোৱে মিলি ৰাতিৰ ভাত সাজ খাবলৈ লৈছোঁ, কুকুৰা মাংসৰ সৈতে আৰু লগত আছে মাছ। আজি গৰু বিহু আৰু ৰাতিপুৱাই মই এয়া মাহ হালধি পিচি আছোঁ।
এই গেল তুমি মই এইটো পিঠি এইটো চাই দিবা ৰুকে মই হাৰিলো এইটো লোৱা এইটো ডাইলগত বুজা এইটো ডাইলগত একেবাৰতে গ'লগে এইটো আৰু মাৰিবলৈ নাই এইটো মা গ'ল সেইটো খতম সকলোবোৰ কাম বন কৰি আজৰি হৈ এয়া জেতুকা পিচিবলৈ লৈছোঁ। গৰু বিহুৰ দিনা জেতুকা লগোৱাৰ নিয়ম যিহেতু। আমাৰ ঘৰত বিহুৰ যা যোগাৰবোৰ অলপ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ, আৰু সকলোখিনিতো দেখুওৱাৰ সম্ভৱ নহয়। বিহু বুলিলে বহুতো কাম থাকে যিহেতু গৃহিণীসকলৰ। সেইখিনিত ৰচুন পিঠা খৰচি আৰু পানী কেলে চিটিয়াই মানে ঘৰ মানে জব দেউতা যাবৰ কাৰণে আজি সেইকাৰণে চিটিয়াই আজি চিটিয়াই এইটো হৈছে হেৰি কি কেয়া কঁঠাল সেই ভালকে দেখাই দিয়ক। ভূত পেট নাহিবৰ কাৰণে ন? ভূত পেট নাহিবৰ কাৰণে দিয়া বছৰেকৰ গোটেই বছৰটোৰ কাৰণে। এইবোৰ কি দিছে? এইটো প্ৰথমত জেজেলি পকা, তাৰ পাছত এইটো কেয়া কঁঠাল দিছো দেই দেউতা যাবৰ কাৰণে। তাৰপিছত এইটো পুলি কাঠ মানে সেইটো দেউতাৰ কাৰণে দিছো। মুঠতে আশীৰ্বাদ দিলে আধা ঘণ্টামান দিবি। আজি মানুহ বিহু আৰু বৰদেউতা বৰমা আৰু মা দেউতাহঁতৰ আশীষ লৈ নামঘৰলৈ বুলি ওলাই আহিলোঁ, আৰু আমাৰ নাচনী সকলো ওলাই আহিছে বিহু কৰিবৰ কাৰণে। এতিয়া আমি নামঘৰৰ পৰা আহি আছোঁ ঘৰলৈ বুলি। মোৰ এই ভিডিঅ'টো দিয়া দেৰি হ'ল যিহেতু মই দেওবাৰেহে ভিডিঅ' দিওঁ, সপ্তাহটোত এদিন। আৰু ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আকৌ এটা পুনৰ নতুন ভিডিঅ'তে আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।